হেল্ল' কি কৰি আছা? এনে আছো আৰু দিয়া। মই আহিয়ে তোমালৈ কল কৰিছো জানা। হয় নেকি? কাৰ লগত আহিলানো? খুৰাৰ লগত। হ'ব দিয়া। এতিয়া আৰু তোমাক মেছেজ কৰিব নোৱাৰিম। মোৰ মেছেজ পেক নাই জানানে? হ'ব দিয়া, মই ভৰাই দিম। নেলাগে দিয়া, পইচা পালে মই নিজেই ভৰাই ল'ম। এতিয়া মই কাম এটাত আছোঁ হা, কামটো কৰি হ'লে মই সময় পালে তোমাক SMS কৰিম পইচা ভৰাই, হ'বনে? এতিয়া ৰাখোঁ, বাই। হেল্ল', কি কৰি আছা? মই কাম এটা কৰি আছোঁ। শুনাচোন, তোমাৰ লগত এটা কথা আছিল। কি কোৱা? সোনকালে কোৱা, মোৰ সময় নাই। কাশ্যপে মোক কথা এটা কৈছিল। বাদ দিয়া সেইবোৰ, কাম কৰি আছোঁ, পিছত কথা পাতিম, বাই। হেল্ল', তুমি শিল্পী নেকি? তুমি কোন? মই নিশাই ক'লোঁ। তুমি অসীমৰ লগত কথা পাতিছিলানে? নাই, মই খুৰা ঘৰত আছিলোঁ। আজি আহি কল কৰিছোঁ। তুমি অসীমক ভাল পোৱা নেকি? কি সুধিলা? অসীমে কৈছে তোমালোকৰ ব্ৰেকআপ হৈছে। হয় নেকি? হেল্ল', কোৱা। অসীম, তুমি মোক কিয় ভাল পাইছিলা? মই লগৰবোৰক কওঁ তুমি মোক বহুত ভাল পোৱা আৰু কেতিয়াও এৰি নোযোৱা। এতিয়া তুমি কিয় এনেকুৱা কৰিলা? কি লাগে তোমাক? মোক টকা লাগে। নিশাৰ ককায়েকে চাকৰি কৰে। তুমি মোক যদি ভাল পোৱা, নিশাক এটা কথা ক'বা যে আমাৰ ব্ৰেকআপ হৈছে। আৰু এটা কথা, তুমি নিশাক ক'বা যে তুমিয়ে মোক ব্ৰেকআপ দিছা। পাৰিবানে নোৱাৰিবা? নোৱাৰো, মই নোৱাৰো। মই তোমাক বহুত ভাল পাওঁ। মই নোৱাৰো। নহ'লে মই তোমাক ভাল পাব নোৱাৰিম। যদি মই তোমাক ভাল পাব লাগে, তেতিয়াহ'লে তুমি এতিয়াই নিশাক ফোন কৰি কোৱা যে তুমিয়ে মোক ব্ৰেকআপ দিছা। মই নোৱাৰো, মই নোৱাৰো। হাত জোৰ কৰিছো, মই নোৱাৰো। তুমি আগেতো এনে নাছিলা, এদিনে দেখিলে তুমি কান্দিছিলা। এতিয়া তোমাৰ সময়ো যে নাই, এতিয়া তোমাৰ হৰি চাগে নাই। তুমি এতিয়া আনৰে হলা, কিয় বুজিও বুজি নাপালা, কিয় মোক জীয়াই মাৰিলা। হেল্ল', শিল্পী। অসীম, খবৰ কি? ভালেই। তোমাৰ ভালনে? আছো আৰু দিয়া। ৰিজাল্ট পালানে? পালোঁ। তুমি পালা? পালোঁ দিয়া। শিল্পী, তুমি চাগে মোক পাহৰিলাই ন? ধেত, কিয় পাহৰিম আকৌ? শিল্পী, মই তোমাক বহুত দুখ দিলোঁ ন? নাই দিয়া। পিছে নিশাৰ খবৰ কি অসীম? তাই মোক ঠগিলেও। কি? তুমি বহুত দুখত আছা ন? বাদ দিয়া সেইবোৰ। শিল্পী, তোমাক এটা কথা কওঁ। কোৱা। তুমি বাৰু পুনৰ মোৰ জীৱনলৈ উভতি আহিবানে? আই এম চৰি অসীম। এতিয়া মোৰ জীৱনত বেলেগ আছে। হয় নেকি? হ'ব দিয়া, মোৰ চাগে বহুত পলম হ'ল ন। বেয়া নাপাবা, মই তোমাক বহুত কষ্ট দিলোঁ। মোক পাৰিলে ক্ষমা কৰি দিবা। মই তোমাক সঁচাকৈ বহুত কষ্ট দিলোঁ আৰু অশান্তি নকৰোঁ। তুমি সুখী হোৱা। সেই টুকুৰাটো
মই জানো তোমাৰ বাদে বেলেগক ভাল পাব পাৰোঁ। মই এনেহে ক'লোঁ। কি সঁচাই কৈছা? সঁচা। মোক ক্ষমা কৰি দিবা শিল্পী। তোমাৰ দৰে ইমান সহজ সৰল অন্তৰ এখনক ইমান কষ্ট দিলোঁ। মোক হয়তো ভগৱানেও মাফ নকৰিব। প্লিজ পাৰিলে এবাৰ ক্ষমা কৰি দিবা। হ'ব দিয়া, বাদ দিয়া। মোৰো দুখ পাব লগা আছিলে আৰু। ঠিক আছে শিল্পী, কাইলৈ বাৰু মোক এবাৰ লগ দিব পাৰিবানে? বহুত দিন হ'ল জানানে তোমাক নেদেখা। হ'ব দিয়া, কাইলৈ লগ কৰিম, কলেজত আহিব। ঠিক আছে বাৰু, হ'ব দিয়া। আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পৰা। দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা।